এভৰিৱান সকলোকে মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পাটিচেপ্তা পিঠা এটি ৰেচিপি লৈ আহিছোঁ। আহকচোন কেনেকৈনো বনাইছোঁ চাওঁ। প্ৰথমে মই একাপ চাউলৰ গুড়ি লৈছোঁ আৰু একাপ ময়দা লৈছোঁ। চাউলৰ গুড়িটো ভজা হ'ব নালাগিব, ৰ'দত শুকোৱা হ'লেও হ'ব। আৰু মই ইয়াত আধা চামুচতকৈ অলপ কম নিমখ লৈছোঁ। এতিয়া মই এই তিনিওবিধ সামগ্ৰী ধুনীয়াকৈ মিক্স কৰিছোঁ আৰু ইয়াত মই অলপকৈ পানী ব্যৱহাৰ কৰিম। আপোনালোকে পানীৰ সলনি গাখীৰ ব্যৱহাৰ কৰিব পাৰে আৰু পানী গাখীৰ দুয়োবিধ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। এইখিনি একেবাৰে পাতল কৰিব লাগিব। যেতিয়ালৈ পাতল নহয় তেতিয়ালৈ অলপকৈ পানী দি যাম। এতিয়া এইখিনি ইমান ধুনীয়াকৈ পাতল হৈ পৰিছে। আমি ইয়াক আধা ঘণ্টাৰ কাৰণে ঢাকন এখন লগাই থৈ দিম। ষ্টাফিংখিনিৰ কাৰণে মই নাৰিকল 2 কাপ লৈছোঁ। নাৰিকলখিনি ৰুকি লৈছোঁ আৰু ইয়াত একাপতকৈ অলপ কম চেনি লৈছোঁ। চেনিৰ পৰিমাণটো আপোনালোকৰ সোৱাদ অনুসৰি ল'ব পাৰে। কম পৰিমাণৰ খালে কমকৈ ল'ব, বেছি পৰিমাণৰ খালে বেছিকৈ ল'ব। ইয়াত চেনিৰ সলনি গুড় ব্যৱহাৰ কৰিব পাৰে আৰু নাৰিকলৰ সলনি আপোনালোকে চুজিও ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত নাৰিকল আৰু চেনি লৈছোঁ। এতিয়া মই এটা কেৰাহী পাতি লৈছোঁ। তাত নাৰিকল আৰু চেনিখিনি দি দিছোঁ। এতিয়া মই কম জুইত দি অলপ টাইম ভাজি থাকিম। এই নাৰিকলখিনি ভাজোঁতে অলপ টাইম লাগে, কিন্তু একেবাৰে কম জুইত দি ভাজিব লাগে। বেছি জুই হ'লে জ্বলি যোৱাৰ চান্স থাকে। এতিয়া মোৰ নাৰিকলখিনি হৈছে, অলপ টাইম ৰাখি মই কেৰাহীটো নমাই দিম। এতিয়া মই এখন টাৱা লৈছোঁ আৰু এচামুচ ৰিফাইন তেল দিছোঁ আৰু এখন ভাল কাপোৰেৰে মই ধুনীয়াকৈ টাৱাখন মুচি লৈছোঁ। এতিয়া মই পিঠাৰ গুড়িটো ধুনীয়াকৈ গোলকৈ ঘূৰাই দিছোঁ আৰু ইয়াক 1 মিনিটমান ৰাখি দিম সিজিবলৈ। আপোনালোকে চুই চাব পাৰে সিজিছেনে নাই। 1 মিনিট থকাৰ পিছত ধুনীয়াকৈ সিজি যায়। মই 1 মিনিটমান ৰখাৰ পিছত পিঠাখনৰ মাজত নাৰিকলখিনি ধুনীয়াকৈ দি দিছোঁ আৰু এতিয়া মই এখন চামুচৰ সহায় লৈ পিঠাটো ধুনীয়াকৈ ঘূৰাই দিম। জুইটো একেবাৰে কম কৰি দি থৈছোঁ মই আৰু ধুনীয়াকৈ লাহেকৈ ঘূৰাই দিছোঁ। হৈ গ'ল আমাৰ পিঠা। ছেকেণ্ড আৰু এখন বনাইছোঁ। ইয়াত ৰেড ফুড কালাৰ ইউজ কৰিছোঁ আৰু ধুনীয়াকৈ ঘূৰাই দিছোঁ। এইখনো মই 1 মিনিটমান থাকিব দিম সিজিবলৈ আৰু 1 মিনিটমান থকাৰ পিছত মই এইখনতো নাৰিকল দিছোঁ মাজত আৰু ধুনীয়াকৈ লাহে ঘূৰাই দিছোঁ। এনেকৈ মই কেইবাখনো পিঠা বনাইছোঁ। আপোনালোকেও বনাবচোন। যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।